কিছুমান নতুন কাম কৰিব লাগিব। আজি এজনে কৈছে যে যি কথা ক'ব। हेलो फ्रेंड्स, वेलकम टू टेक्निकल GS चैनल्स। तो আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো অসমৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ভাষণ দিছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুন কাম কৰিব লাগিব। আজি এজনে কৈছে যে যি কথা ক'ব নোৱাৰে সেই কথা প্ৰতিশ্ৰুতি দিয়াৰ প্ৰয়োজন নাই। অধ্যক্ষ মহোদয়, 1 লাখ ল'ৰাক মই গণি গণি চাকৰি আৰু সেইদিনাখন 1 লাখ ল'ৰাক এপইণ্টমেণ্ট দিয়া মিটিংখনৰ বিৰোধী দলপতি ডাঙৰীয়াকো বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ গণি গণি দিম। এটা গন্তিও গণ্ডগোল নহয়। কৰবাত এজন বেছি হ'ব পাৰে, কম নহয়। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছো, তো কৰিম, লাগিলে আমি দৰমহা নলওঁ, কৰিবই লাগিব। কাৰণ অসমৰ সহজ সৰল জনজীৱনক দিয়া প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব লাগিব। তাত কোনো ডাইলিউশ্যন হ'ব নোৱাৰে।